মুকলি হ'ল ৰাজ্যৰ ৭মখন ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বৰ দিহিং পাটকাই বৰ্ষাৰণ্যক এতিয়াৰ পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰূপে ৰাইজৰ হাতত অৰ্পণ কৰা হ'ল। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্বোধন কৰিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আজি আমি ইয়াতে এই ৰাষ্ট্ৰীয় উদ্যানখন ৰাইজৰ হাতত সমৰ্পণ কৰাৰ কাৰণে আৰু আমি এই কথাটো ঘোষণা কৰাৰ কাৰণে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সহ আমি বিধায়কসকল উপস্থিত আছোঁ আৰু লগতে আমাৰ বিভাগের PCCF ওয়াইল্ড লাইফ দেওয়া আহিছে, বিভাগের উচ্চপদস্থ কর্মকর্তাসকল আছে, DC আছে, SP আছে আৰু স্থানীয় ৰাইজ ইয়াতো দিহিং পাটকাই আজিৰ যিটো আমি নটিফিকেশ্যন গভৰ্ণমেণ্টৰ নটিফিকেশ্যনৰ কপি লৈ আহিছোঁ আৰু লগতে আমাৰ বিধায়ক বন্ধুসকল আছে, মই আছোঁ, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আছে, আমি গোটেইখিনি মিলি ইয়াতে নেচাৰ্ছ ব্ৰেকন আৰু কিছুমান প্ৰকৃতিপ্ৰেমী সংগঠন আছে, তেওঁলোকৰ লগতে মিলি আমি আজি এই ঘোষণাটো কৰিবলৈ সক্ষম হৈছোঁ আনন্দেৰে যে হয় আমি এই অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য ওয়াইল্ড লাইফ গোটেইখিনি ৰক্ষা কৰাৰ ক্ষেত্ৰত এইটো নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা